আজি যাব ওলাইছোঁ ৰাধা গোবিন্দ ধাম হৰে কৃষ্ণ মন্দিৰলৈকে বুলি তো গৈ আছোঁ প্ৰথমতে এয়াৰপৰ্টৰ বাছ ষ্টেণ্ডলৈকে বুলি তো এনেকৈ বাছ ষ্টেণ্ড আহি পালোঁ এয়াৰপৰ্টৰ টিকট কাটিলোঁ 50 रुपीस ল'লে ইস্কন কচ ৰোডলৈকে যাব লাগিব তো এনেকৈ গৈ আছোঁ আৰু চাওকচোন ৰাস্তা পদূলিবোৰ ইমান ধুনীয়া কিন্তু ইয়াত গৰমটো বেছি এবাৰ পালোঁ সবৰমতী ৰিভাৰ ফ্ৰণ্ট সেই লাইনটোৰে নগ'ল বাৰু তাৰপিছত সবৰমতী ৰিভাৰৰ ওপৰেৰে ব্ৰিজেৰে গৈ এই ঠাইখিনি পালোঁ সঁচা ইয়াৰে ৰাস্তা পদূলি লগতে নেচাৰেল ভিউ বহুত ধুনীয়া হয় এটাই বেয়া গৰমটো বেছি তো ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম দেখা পালোঁ যেহেতু মই কনষ্ট্ৰাকশ্যন লাইনৰ লগতে প্ৰায় জড়িত হৈ আহিছোঁ তাৰপিছত বিল্ডিং পদূলিবোৰ বিল্ডিং চাওকচোন কি ধুনীয়া তো গৈ আছোঁ মিনিমাম লাগিব 1 ঘণ্টাৰ বেছি লাগিব আই থিংক তো ফাইনেলি আহি পালোঁ ইস্কন কচ ৰোড আৰু এই বিল্ডিংটো চাওকচোন কি ওখ এই বিল্ডিংটোত যোৱা এটা ভিডিঅ' আছে মই নেক্সট আপলোড কৰিম বাৰু তো এনেকৈ অলপ আহি পালোঁ ফাইনেলি ইস্কন শ্ৰী শ্ৰী ৰাধা গোবিন্দ ধাম ইস্কন মন্দিৰলৈকে তো এতিয়া ভিতৰলৈকে যাম আৰু ভিতৰত নোযোৱাৰ আগে বাহিৰৰ চাওকচোন কি ধুনীয়াকৈ ডেকোৰেশ্যন কৰা আছে তো এতিয়া গৈ আছোঁ ভিতৰলৈকে বুলি সঁচাই ৰাধা কৃষ্ণক দেখি মনটো শান্তি লাগি গ'ল আৰু মই যেতিয়া আহমেদাবাদত যাম বুলি ফাইনেল হৈছিলোঁ তাৰপিছতে ভাবিছিলোঁ যে কি প্ৰথম মই য'ত যাওঁ ফাৰ্ষ্ট মই যাম ইস্কন মানে মন্দিৰলৈকে বুলি ৰাধা গোবিন্দ মন্দিৰলৈকে তো ৰাধাকৃষ্ণ মন্দিৰলৈকে আহি দৰ্শন কৰিলোঁ সঁচাই মনটো বহুত ভাল লাগি গ'ল আৰু মই আশীষ ল'লোঁ যে এনেকৈয়ে মই মোৰ লক্ষ্যত আগবাঢ়ি যাব পাৰোঁ আৰু মোৰ দিনবোৰ যেন ভাল হয় যিমান বেয়া দিন গ'লেও ভগৱান শ্ৰীকৃষ্ণই যে মোৰ লগত থাকে মোক যে শক্তিশালী কৰি ৰাখে সেই আশীষ ল'লোঁ আৰু লগতে গৰুটো চাওকচোন কি ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থৈছে তাতে সেৱা এটা ল'লোঁ তো এনেকৈ যাব ওলালোঁ ৰুমলৈকে বুলি তো বাহিৰৰ পৰিৱেশটো এবাৰ ধুনীয়াকৈ আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ চাওক তো পিছফালে এবাৰ আহিছিলোঁ চাবৰ কাৰণে তো এনেকৈ যাব ওলালোঁ বাছ ষ্টেণ্ডলৈকে বুলি ৰিটাৰ্ণ তো মেইন গেটৰ পৰা এতিয়া এক্সিট হ'লোঁ আৰু চাওকচোন ইয়াতে মেলা টাইপ দোকানো বহে তো এনেকৈ এবাৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই এই ব্ৰিজখনে সিফালে গ'লে বাছ ষ্টেণ্ড আহি পালোঁ আৰু ইয়াতে পেটিএম চলে পেটিএমতে অনলাইন কৰিব লাগে বাছৰ টিকট আৰু এই বিল্ডিংটো চাওকচোন টাইটানিকৰ আৰ্হিলৈ বনোৱা হৈছে ভাল লাগিছে দেখি সেইকাৰণে ভিডিঅ' কৰিলোঁ তো এনেকৈ আৰু কিছু দূৰ 10-15 মিনিট যোৱাৰ পিছতে পাই যাম মোৰ ৰুম তো গাইছ এইটো আছিল আহমেদাবাদৰ পৰা এটা মিনি ভ্লগ